নিজৰ ইচ্ছা শক্তি কিদৰে বঢ়াব পাৰি, নিজৰ মগজুক কিদৰে শক্তিশালী বনাব পাৰি, হাউ টু ইনক্ৰিজ উইল পাৱাৰ। আপুনিও বাৰু সৰু সৰু কামতেই বিৰক্তি অনুভৱ কৰে নেকি? যি কামটো কৰিব ধৰে সেই কামটোত আপোনাৰ 100% এফৰ্ট লগোৱাত অসুবিধা পাইছে নেকি? নিজৰ কামত মনোযোগ ধৰি ৰাখিব নোৱাৰাৰ বাবে নিজৰ ওপৰতে খং উঠা, নিজকে গালি দিয়া স্বভাৱ যদি আপোনাৰ থাকে, তেন্তে আপুনি একেবাৰে সঠিক ভিডিঅ'ত আহিছে। আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো তেওঁলোকৰ বাবে অতি বেছি ইম্পৰ্টেণ্ট যিসকলে নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাসী, বেলেগৰ ওপৰত আশাবাদী নহয়। ষ্টুডেণ্টসকল কিদৰে নিজৰ উইল পাৱাৰ ইনক্ৰিজ কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে, বা মোৰ আৰু আপোনাৰ দৰে মানুহে কিদৰে সাফল্যৰ শিখৰলৈ নিজকে লৈ যাব পাৰে সেয়া শিকিম। তেন্তে আহক আগবাঢ়িছোঁ মূল কথালৈ। পইণ্ট নম্বৰ 1, প্ৰথমে আপোনাৰ ফিউচাৰ প্লেন আপুনি নিজে তৈয়াৰ কৰক। এইটো হ'ল আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ, কাৰণ আপোনাৰ যেতিয়া জীৱনৰ এটা দৃঢ় লক্ষ্য থাকিব, তাৰ বাবে কাম কৰাৰ প্ৰপাৰ প্লেন থাকিব, তেতিয়াই আপোনাৰ মাজত মটিভেশ্যন জাগিব। গমেই পাই নহয়, লক্ষ্যহীন জীৱন গুৰি বঠা নোহোৱা নাৱৰ দৰে। এইটো এটা ভাল উপায় ইচ্ছা শক্তি বঢ়োৱাৰ। পইণ্ট নম্বৰ 2, নিজকে বাৰে বাৰে দোষাৰোপ কৰা বন্ধ কৰক। যিকোনো কামৰ বাবে সদায় গিল্টি ভাৱ মনত পোষণ কৰা বন্ধ কৰক। যেনে ধৰি লওক, কিবা এটা নতুন বস্তু শিকিবলৈ আপুনি ইউটিউবলৈ আহিলে আৰু নিজৰ অজান্তেই আপুনি যিকোনো বেকাৰ ভিডিঅ' এটা দেখা আৰম্ভ কৰিলে, আৰু আপোনাৰ অজান্তেই আপুনি 2-3 ঘণ্টা পাৰ কৰাৰ পিছতহে গম পালে বহুত সময় বৰবাদ হ'ল। এনেকুৱা অৱস্থাত বেছিভাগ মানুহে নিজে নিজে বহুত গিল্টি অনুভৱ কৰে, কিন্তু এটা সমীক্ষা মতে এনেকুৱা অৱস্থাত নিজকে জগৰীয়া কৰাতকৈ ভাল হ'ল নিজকে ক্ষমা কৰি দিয়া। দ্বিতীয়বাৰ সেই সকলো কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰা আৰু নিজকে বাৰে বাৰে মনত পেলাই দিয়া সেই আগৰ ঘটনা। ইয়াৰ ফলত আপুনি ভিতৰৰ পৰা মটিভেট থাকিব, আৰু মটিভেশ্যন হ'ল এনেকুৱা এটা বস্তু যি উইল পাৱাৰ বঢ়োৱাত যথেষ্ট সহায়ক। পইণ্ট নম্বৰ 3, এনাফ শ্লিপ। যিদৰে আমাৰ শৰীৰৰ বাবে ভাল টোপনি যথেষ্ট আৱশ্যক, একেদৰে আমাৰ মগজুৰ ক্ষমতা বৃদ্ধি কৰাত আমাৰ উইল পাৱাৰ ইনক্ৰিজ কৰে ভাল টোপনিয়ে। সেয়েহে আমাক প্ৰত্যেক দিনে কমপক্ষে 6 ঘণ্টা গভীৰ নিদ্ৰাৰ খুব প্ৰয়োজন। পইণ্ট নম্বৰ 4, এক্সাৰচাইজ আৰু মেডিটেশ্যন। এটা ৰিচাৰ্চ মতে মেডিটেশ্যনৰ ফলত আমাৰ মগজুত থকা প্ৰিফ্ৰণ্টেল কৰ্টেক্স নামৰ এটা অংশ আটাইতকৈ বেছি ভাল কাম কৰে। এইটো হ'ল মগজুৰ সেই পাৰ্ট য'ত আমাৰ সিদ্ধান্ত, লং টাৰ্ম গ'ল এই বস্তুসমূহ মেনেজ কৰে। আৰু আনটো হ'ল এক্সাৰচাইজ। দৈনিক শৰীৰ চৰ্চা বা ব্যায়ামৰ মাধ্যমেৰে আমাৰ বডি এনেকুৱা কিছুমান হৰমন নিঃসৰিত কৰে, যাৰ ফলত আমাৰ শৰীৰ আৰু মগজু লাহে লাহে আগতকৈ বেছি ভাল কাম কৰে। সেয়েহে আমি নিয়মিত 30 মিনিট হ'লেও এক্সাৰচাইজ কৰা উচিত, নিজৰ উইল পাৱাৰ বৃদ্ধি কৰোৱা উচিত। 5 নম্বৰটো হ'ল ভাল খাদ্য অভ্যাস। হয়, ঠিকেই শুনিছে, আপুনি আপোনাৰ ব্ৰেইনক নিজৰ ইচ্ছামতে কাম কৰাবলৈ হ'লে আপোনাৰ এটা হেল্ডি ডায়েটৰ গুৰুত্ব খুব বেছি। বেছি সতেজ শাক পাচলিৰে ভৰপূৰ দেশী ডায়েট ছিষ্টেম এটাই আটাইতকৈ বেছি ভাল হয়, যাৰ কোনো তুলনা নহয়, যাৰ ফলত সঠিক উপায়ে ব্ৰেইন ফ্ল' হোৱাত যথেষ্ট সহায়ক। আৰু ভিডিঅ'ৰ শেষত মোৰ আটাইতকৈ ফেভৰেট পইণ্টটো হ'ল, আপুনি যিমান পাৰে সিমানে আপোনাৰ অসফলতাৰ বিষয়ে বেছি আপোনাৰ ব্ৰেইনক অধ্যয়ন কৰাওক। কাৰণ যেনেকৈ সফল হ'বলৈ আমাৰ সফলতাৰ কাৰণে ভিজুৱেলাইজ কৰাটো যেনেকৈ আৱশ্যক, ঠিক একেদৰে ফেলিয়ৰ হোৱাৰ ভয়টো বাৰে বাৰে মনত পেলোৱাটো আৰু বেছি আৱশ্যক। কাৰণ ইয়াৰ ফলত মনত এটা ভয়ৰ সৃষ্টি হ'ব, যাৰ ফলত আপুনি বেছি চিৰিয়াছ হ'ব আগতকৈ কাম কৰিবলৈ। আপুনি যিমান পাৰে বেছি চিৰিয়াছ হ'বলৈ চেষ্টা কৰক আৰু নিজৰ উইল পাৱাৰ ষ্ট্ৰং কৰক। এয়াই আছিল আজিৰ ভিডিঅ'। যদি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব, আৰু নিজৰ জীৱনত এপ্লাই কৰা দায়িত্ব আপোনাৰ। আজিৰ পৰাই প্ৰেক্টিছ কৰক আৰু নিজকে ইম্প্ৰুভ কৰা ষ্টাৰ্ট কৰক। ধন্যবাদ।